কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। নাই, ঘটনাৰ পিছত সেই ঘটনা যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ, কাৰণ কাৰো ফোন লগা নাছিল। জুবিন দাক হত্যা কৰা মানুহজন হ'ল শ্যামকানু মহন্ত। জুবিন দাক ছিংগাপুৰলৈ নিয়া মানুহ হ'ল শ্যামকানু মহন্ত। হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'ত চাই আছা বা ভিডিঅ'ত দেখি আছা, প্ৰথমবাৰ বাবে জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গ মুখ খুলিলে। ছিংগাপুৰলৈ কিয় নিছিলে, ছিংগাপুৰলৈ নি এনেকুৱা এজন কিয় দায়িত্ব এজন ইমান ডাঙৰ শিল্পীক এনেকুৱা দায়িত্ব নহয়কৈ সাগৰত কিয় নামিব দিছিলে বা এনেকুৱা এটা কেয়াৰ কৰা নাছিলে। জুবিন গাৰ্গক মানে এনেকুৱা এটা নৰ্মেল হিচাপত ভাবি লৈছে, মানে টকাও খাব পাৰে, মানে মানুহক এনেকুৱা এটা লুটিব পাৰে। আপোনালোকে ভিডিঅ'ত চাই ল'ব এতিয়া জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গ বৌ কি কৈ আছে। এনেকুৱা এজনৰ বাবে মুখ খুলিলে গৰিমা গাৰ্গ, জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গ। শ্যামকানু মহন্তই ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কোনো দায়িত্ব বা কোনো এনেকুৱা এটা ছেভ কৰা নাছিলে। ছিংগাপুৰলৈ নি বা সাগৰৰ এনেকুৱা যে সাঁতুৰি আছিল যে এটা দায়িত্ব লোৱা নাছিলে। ইমান ডাঙৰ এজন শিল্পীক ছিংগাপুৰলৈ লৈ যায় মৃত্যু কৰিলে বা আমাক ন্যায় লাগিবই, এনেকুৱা এজন ব্যক্তি নহয়। আমাৰ হাৰ্টৰ এনেকুৱা এজন ভাল আছিলে জুবিন গাৰ্গ, এতিয়াও পাহৰিব নোৱাৰোঁ। মৃত্যু হ'ল তথাপিও আমি পাহৰি যাব নোৱাৰোঁ, আমাক ন্যায় লাগিবই। জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গ বৌ এতিয়া কি ক'লে আপোনালোকে নিউজত চাই ল'ব বা ভিডিঅ'ত চাই ল'ব, মই এটা শ্বেয়াৰ কৰি দিম, আপোনালোকে জনাই দিব ন্যায় লাগে। কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। নাই, ঘটনাৰ পিছত সেই ঘটনা যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ, কাৰণ কাৰো ফোন লগা নাছিল। পিছলৈ কাৰো ফোন মই একেবাৰে নাপালোঁ। মই ইমান চেষ্টা কৰিছিলোঁ, বিচাৰিছিলোঁ যে মোক আচল ঘটনাটো কি হৈছে কওক। মই কৰি আছিলোঁ ফোন, মই খবৰ তেওঁলোকৰ পৰাই পাইছোঁ প্ৰথম, তাৰপিছত আৰু মই কাকো ফোনত নাই পোৱা একো। মানে ইমান বিচাৰিছিলোঁ যে তেওঁ ভণ্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্ততঃ কি হৈছে, কেনেকৈ আছে। নাই, একো দেখিবলৈ নাপালোঁ, না ভিডিঅ' পালোঁ, না এটা হেৰি পালোঁ। তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলায়ে আছে এটা এটাকৈ। শেষ মুহূৰ্তৰ ফটোও পাইছোঁ হস্পিটেলৰ ভিতৰত, কিন্তু সেইখন বহুত পিছত দেখিছোঁ। সেইদিনাখন মই শ্যামকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ, কাৰণ শ্যামকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত, আৰু একো কৰা নাছিল আচলতে। আৰু শেষ মুহূৰ্ততটো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থই হওক, শেখৰে হওক, বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। ৰাখিব লাগিছিল, সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো। আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত। আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা, আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া, ফূৰ্তি কৰিবলগীয়া একো জেগা নাছিল।
জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ। আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়, সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত, আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা, আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ। আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়, সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত, আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা, আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলৈ একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ এই ন্যায় মই বিচাৰোঁ। ৰীমা বৌয়ে ক'লাক এনেকুৱা এটা কথা ক'লে, আমি দুখ কৰিলোঁ বা দুখ লাগিলোঁ, লাগিবই, আমাক ন্যায় লাগিবই। আমি ইমান যে ডাঙৰ শিল্পীক এনেকুৱা থৈ দিব নোৱাৰিম। জুবিন দা মৃত্যু হ'ল, বা সোণাপুৰলৈ দেখিলে বৰ দুখ লাগে। মানুহকেইটা কৈ আছে বা ৰাইজসকলে কৈ আছে এনেকুৱা এটা হ'ল, আৰু অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰি আছে, বা অপৰাধীসকলকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। অনুৰাগীসকল জাষ্টিচ বিচাৰি মানুহ ঘূৰি ফুৰি আছে, বা জুবিনৰ অনুৰাগীসকলক বা মৰমীয়াল জুবিনদাৰ ফেমিলি জাষ্টিছৰ কাৰণে বা ন্যায়ৰ কাৰণে ঘূৰি ফুৰি আছে, সেইবিলাক গ্ৰেপ্তাৰ কৰি আছে মানুহকেইটা। কি আৰু অসমৰ আৰক্ষী কি ভাবি গ্ৰেপ্তাৰ কৰি আছে পাব্লিকক? অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই, অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰি আছে। যেন ভিক্টৰ দা আৰু কি আছিলে নাম এজন, এই দুটাক গ্ৰেপ্তাৰ কৰি থৈছে বা কৰিছিল। এতিয়া আমি চেমকানু মহন্তক ন্যায় বিচাৰি আছোঁ, পামনে নাইতো পিছৰ কথা। আমি পাবই লাগিব, 100% কথা, এইটো পাবই লাগিব। এনেকুৱা এটা ভিডিঅ'ত আৰু কি ক'ম বাৰু না, আপোনালোকে কমেণ্টত জনাই দিব। বহুত খাম ওলালি বাৰু।